ফকৰা যোজনা। পৰৰ মূৰত খোৱা, ভটীয়া নাৱত যোৱা। নাৱৰীয়াই নাওখন বঠা মাৰিলেহে আগুৱাই যাব, কিন্তু পানীৰ ভটীয়নি সোঁতত যদি নাও মেলি দিয়া যায়, তেনে সময়ত বঠা নামাৰিলেও নাওখন গৈ থাকিব। সেয়েহে ইয়াকে কোৱা হৈছে যে ভটীয়া নাৱত যোৱা। এই কথাখিনি মানুহৰ ক্ষেত্ৰতো প্ৰযোজ্য হয়, য'ত এচাম লোকে আনৰ ওপৰত নিৰ্ভৰ কৰি তথা আনৰ উপাৰ্জনৰ ধনেৰে জীৱন নিৰ্বাহ কৰি আহে। তেনে লোকে কোনো পৰিশ্ৰম নকৰাকৈ আনৰ সুবিধা বিচাৰি ফুৰে। গতিকে বিনা পৰিশ্ৰমেৰে আনৰ ওপৰত নিৰ্ভৰ কৰি চলা সুবিধাভোগী ব্যক্তিৰ ক্ষেত্ৰত এই যোজনাফাঁকি প্ৰযোজ্য। Thank you. Please subscribe my channel.